নমস্কাৰ গ্ৰহণ কৰিব। ৱেলকাম টু মাই চেনেল হিমাজ ৰেচিপিজ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা নতুন ভিডিঅ' এটা আনিছোঁ। তাতে মই এটা মিঠাই বনাবলৈকে শিকাম। অতি সহজতে বনাবলৈ পাৰি এই মিঠাইটো। এইটো অকল কৰ্ণফ্ল'ৰেদি বনাব লাগে। এই মিঠাইটো সাধাৰণতে বম্বে হালোৱা বা কৰাচী হালোৱা বুলিও কয়। এই মিঠাইটোত বৰ এটা বেছি বস্তু নালাগে, অতি সহজতে বনাব পাৰি। প্ৰায় আধা ঘণ্টামানৰ ভিতৰত আপোনাৰ ৰেচিপিটো বনোৱা হৈ যাব। এই ৰেচিপিটো যি লাগে মই আপোনালোকক এতিয়া দেখুৱাই দিম, আপোনালোকে চাই ল'ব। আহকচোন আমি এতিয়া ৰেচিপিটো বনাবলৈকে যাওঁ। আহকচোন এতিয়া ইয়াতে কি বস্তু লাগিব ৰেচিপিটো বনাবলৈকে, এই বস্তুখিনি মই গোটেই ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। এটা বাটিত মই একাপ কৰ্ণফ্ল'ৰ লৈছোঁ। আকৌ সেই কাপৰ জোখা দিয়ে মই 2 কাপ চেনি ঠিক কৰি থৈছোঁ। 8 চামুচ খাটি ঘিউ লৈছোঁ। 1 চামুচ ইলাচীৰ গুড়া, 1 চামুচ নেমুৰ ৰস। আনহাতে কাষত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মই খিচমিচ, কাজু, মগজ আৰু পিস্তা এইবিলাক টুকুৰা কৰি কাটি লৈছোঁ। আৰু বাকী আপোনাৰ এটা বাটি মই ৰেডি কৰি থৈছোঁ এখন বাটাৰ পেপাৰ লৈ, তাতে হৈ যোৱাৰ পাছত মই ঢালি দিম। আৰু কৰ্ণফ্ল'ৰৰ পেকেট এটা নিশ্চয় দেখিছে কাষত, সেই কৰ্ণফ্ল'ৰৰ পেকেটটো মই তাৰে পৰাই লৈ মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই আপোনালোকক কেনেকৈ বনাব লাগে সেইটো দেখুৱাওঁ। মই এই কাপটো দি একাপ কৰ্ণফ্ল'ৰ লৈছিলোঁ আৰু এতিয়া আপোনালোকে ইয়াতে 2 কাপ আৰু আঢ়ৈ কাপ পানী দিব। এই আঢ়ৈ কাপ পানী দি আপুনি ভালদৰে এইদৰে লাম্পছ হ'ব। এতিয়া মই এয়া এনেকৈ কৰি লৰাই, এইখিনি কোনো লাম্পছ নোহোৱা কৰি লৰাই ল'লোঁ। এইখিনি এনেকৈ কৰি লৰাই ল'ব লাগে। ইয়াৰে পাছত আপুনি ইয়াতে মই চেনি 2 কাপ থৈছোঁ। এই গেছটো আগতে অন কৰি দিব। গেছটো এতিয়া অন কৰি ল'ব লাগিব। গেছটো অন কৰিলোঁ আৰু ইয়াতে এতিয়া চেনিখিনি দি দিব লাগিব। 2 কাপ চেনি লৈছিলোঁ, চেনিখিনি দি ল'লোঁ মই। আৰু ইয়াতে আধা কাপ পানী দিব লাগিব। দি এইখিনি অলপ সময় গলি যোৱালৈকে অলপ সময় লৰাবলৈকে লাগিব। এইখিনি গলি যাব লাগিব অলপ সময়। অলপ সময় গলি যোৱাৰ পাছত আমি তাতে নেমুৰ ৰসখিনি দি দিম গলাৰ পাছত। এতিয়া মোৰ এই পানীখিনি গলি গ'ল, চেনিখিনি হৈ গ'ল। ইয়াতে মই এতিয়া নেমুৰ ৰসখিনি দি দিম। নেমুৰ ৰসখিনি দি অলপ সময় লৰাই উঠি ইয়াতে এতিয়া এই কৰ্ণফ্ল'ৰৰ পানীখিনি ইয়াতে ঢালি দিম। দি লগে এইখিনি লৰাই দিব লাগিব। এইখিনি ভালদৰে এনেকৈ লৰাব লাগিব। ৰৈ গ'লে এইখিনি কৰ্ণফ্ল'ৰ হয় যেতিয়া লাগি ধৰিব। এতিয়া মই এইখিনি বহুখিনি গোটা লাগিছে। এই গোটা লাগোঁতে এতিয়া মই ইয়াতে গৰম মছলাখিনি দি দিম।
গৰম মছলা গুড়াখিনি দিয়াৰ পাছতে এইখিনি বটা লাগিব ধৰিলে এতিয়া মই ইয়াতে অলপমান ঘিউ দি দিম। ঘিউ 2 চামুচ দি দিম। এতিয়া ঘিউ 2 চামুচ দি অলপ সময় লৰাই থাকি আকৌ ইয়াতে ঘিউ 2 চামুচ দিব লাগিব। এনেদৰে অলপ সময় লৰাই থাকি ইয়াতে আপুনি এতিয়া অলপমান ৰং দি দিব। ৰং আপুনি যিকোনো কালাৰে দিবলৈ পাৰে। মই ইয়াতে ৰঙা ৰংটো দিছোঁ। গতিকে আপোনালোকে যি মন যায় সেউজীয়া, হালধীয়া, অৰেঞ্জ কালাৰ যি দিয়ে দিবলৈ পাৰিব। দি কালাৰখিনি ভালকৈ মিক্স কৰি দিব ইয়াতে লগত। এতিয়া মিক্স হোৱাৰ পাছত অলপ সময় ভালদৰে লৰাব। ইয়াতে এতিয়া আপোনাৰ আৰু 2 চামুচ ঘিউ দি দিব। এইদৰে লৰাই ইয়াতে এতিয়া আপুনি মই কুটি লোৱা ইয়াতে যি পেস্তা, কাজু, মগজ এইবিলাক যি লৈছিলোঁ গোটেইখিনি ড্ৰাই ফ্ৰুইটছ ইয়াতে মিক্স কৰি দিব। আধাখিনি মিক্স কৰি দিব আৰু আধাখিনি পিছত ওপৰত দিবলৈ পাৰিব। ভালদৰে লৰাই অলপমান গোটা কৰি ল'ব। এইদৰে এনেকৈ লৰাই আপোনাৰ এতিয়া হ'বলৈ হৈ গৈছে। এনেকৈ প্ৰায় গোটেই কামটো কৰোঁতে আপোনাৰ আধা ঘণ্টামান সময় লাগে। এতিয়া হ'বৰ হৈছে। এতিয়া লাষ্টত আপুনি এটা বাতি অকণমান ৰিফাইন তেল এনেদৰে ঘঁহি ল'ব। দি তাৰে ওপৰত এখন বাটাৰ পেপাৰ এখন দি ল'ব। দি এতিয়া মোৰ এইটো বস্তু হৈ গ'ল। মই গেছটো অফ কৰিছোঁ আৰু এইখিনি আপুনি এই বাতিটোত ঢালি দিব। এতিয়া এয়া হৈ গ'ল। তাৰে ওপৰত লগে লগে আপুনি এইখিনি বস্তু ড্ৰাই ফ্ৰুইটছখিনি ভালদৰে ওপৰে ওপৰে দি দিব। এতিয়া আপোনাৰ বস্তুটো ৰেডি হৈ গ'ল। এই বস্তুটো আপুনি 4 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে ঠাণ্ডা হ'বলৈকে এৰি দিয়ক। তেতিয়াহ'লে এই বস্তুটো নিজে নিজে লাগি ধৰিব। তাৰে পাছত চামুচ এপাতেদি এইখিনি হেঁচি হেঁচি দিয়ক, লাগি ধৰিব ইয়াতে।
এতিয়া আমাৰ বস্তুটো হৈ গ'ল ৰেডি। এইটো আপুনি 4 ঘণ্টাৰ কাৰণে এতিয়া থৈ দিব লাগিব। ঠাণ্ডা হোৱাৰ পাছত এইটো কি কৰিব লাগিব, ওলোটাই কেনেকৈ ল'ব লাগিব মই সেইটো দেখুৱাই দিম আপোনালোকক। এতিয়া মোৰ এইটো হৈ গ'ল, 4 ঘণ্টা হৈ গ'ল। মই এতিয়া এইটো ইয়াতে প্লেটলৈকে আনি দিম। মই ছাইডেদি অলপমান কিবা এখনতে কাটি ল'ব। কাটা হৈ গ'ল, এইখিনি এৰুৱাই ল'লোঁ মই। এতিয়া মই ঢালি দিম ইয়াতে প্লেটখনত। ধুনীয়া আছে, ওলাই গ'ল। ইয়াৰ পাছত আপুনি ওপৰত থকা এখন বাটাৰ পেপাৰখন আঁতৰাই দিব। আকৌ এইখন আপুনি আন এখন প্লেটলৈকে কনভাৰ্ট কৰি দিব পাৰে, নহ'লেও আপুনি হাতে দিয়ে এখন উঠি যাব। এই এনেকৈ কৰি আপুনি এতিয়া মোৰ এইটো হৈ গ'ল। আপোনালোকে হেৰি কৰিব, এইখিনি নিজৰ পচন্দ অনুযায়ী বৰফি আকাৰত কাটে, যেনেকৈ কাটে কাটি কাটি ল'বলৈকে পাৰিব। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে যেন লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আৰু বেল বটনটো যেন আপোনালোকে যেন টিপি দিয়ে, কাৰণ তেতিয়াহ'লে মোৰ নতুন নতুন ৰেচিপিবিলাক আপোনালোকে চাবলৈকে পাব। ধন্যবাদ।